মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যি বন্ধৰ দিনীয়া স্ব-শিক্ষণ সমল আহিছে তাৰে মই আজি চতুৰ্থ ভাগ বিষয় পৰিৱেশ অধ্যয়ন তাৰে সমাধান লৈ আহিছোঁ। তোমালোকে সকলো এই ভিডিঅ'টো চাবা বুলি আশা ৰাখিলোঁ। এতিয়া চাবা, তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ যি সমল আহিছে তাৰে পৰিৱেশ অধ্যয়ন বিষয়টো আলোচনা কৰিম। বিষয় পৰিৱেশ অধ্যয়ন, পাঠ নং 12, বায়ু আৰু আমাৰ চৌপাশ, তৃতীয় শ্ৰেণীৰ পুনৰ আলোচনা। চাই যাবা। পঢ়ো আহা। আমাৰ চাৰিওফালে সকলোতে বায়ু আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ুক আমি চকুৰে নেদেখোঁ, কিন্তু অনুভৱ কৰোঁ। চলাচল কৰা বায়ুকে বতাহ বোলে। গৰমৰ দিনত বতাহ বলিলে আমাৰ গা মন জোৰ পৰি যায়। জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু গছ-গছনিক বায়ু লাগে, কিয়নো প্ৰাণীৰ দৰে গছ-গছনিয়েও উশাহত বায়ু লয়। আমি উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে। দূষিত বায়ু প্ৰাণী আৰু গছ-গছনিৰ বাবে অপকাৰী। উশাহত দূষিত বায়ু ল'লে তাৰ পৰা আমাৰ নানা বেমাৰ আজাৰ হ'ব পাৰে। গছ-গছনিয়ে দূষিত বায়ুক নিৰ্মল কৰে। বিভিন্ন কাৰণত আমাৰ পৰিৱেশৰ বায়ু দূষিত হয়, সেইবোৰৰ প্ৰতি আমি সচেতন হোৱা উচিত। পেৰেগ্ৰাফটো তোমালোকক পঢ়ি ল'ব লাগিব তোমালোকে নিজে। আৰু তলত ক্ৰিয়াকলাপ আছে। ক্ৰিয়াকলাপ 1, 1ত চাবা, কৰি চাও আহা। হাতৰ তলুৱাৰ ওপৰত মুখেৰে এবাৰ ফু মাৰা। কি অনুভৱ কৰিলা আৰু কিয়? লিখা। তোমালোকক ক্ৰিয়াকলাপ 1ত এটা প্ৰশ্ন দিছে যে হাতৰ তলুৱাত এবাৰ মুখেৰে ফু মাৰিব দিছে, তাৰপিছত কি অনুভৱ হয় সেইটো লিখিব দিছে আৰু কিয় হয় লিখিব লাগিব। প্ৰথমতে মই তোমালোকক এই ক্ৰিয়াকলাপ দুটা পঢ়ি গ'লোঁ, তাৰপিছত মই লিখি দেখুৱাম। খ নম্বৰত আছে, পলিথিনৰ মোনা এটাৰ মুখখন খুলি ৰাখি চাৰিওফালে ঘূৰাই দিয়া। এতিয়া খোলা মুখখন বন্ধ কৰি দিয়া। কি দেখিলা? লিখা। এতিয়া চাবা, ক নম্বৰটো মই লিখি দেখুৱাম। চাবা তোমালোকে, মই লিখি ল'লোঁ। হাতৰ তলুৱাৰ ওপৰত মুখেৰে এবাৰ ফু মাৰা। কি অনুভৱ কৰিলা আৰু কিয়? লিখা। হাতৰ তলুৱাৰ ওপৰত মুখেৰে ফু মৰাত বতাহ লগা যেন অনুভৱ হ'ল। এনে হোৱাৰ কাৰণ আমাৰ মুখৰ ভিতৰত থকা বায়ু ওলাই অহাৰ বাবে। এইটো গম পালা। এইবাৰ 2 নম্বৰটো চাবা, খ নম্বৰ। পলিথিনৰ মোনা এটাৰ মুখখন খুলি ৰাখি চাৰিওফালে ঘূৰাই দিয়াত মোনাখনৰ ভিতৰত বায়ু সোমাই গ'ল আৰু খোলা মুখখন বন্ধ কৰি দিয়াত মোনাটো ফুলি যোৱা দেখিলোঁ। পলিথিনৰ মোনা এখন যেতিয়া আমি খুলি ৰাখি চাৰিওফালে ঘূৰাই দিওঁ তেতিয়া তাৰ ভিতৰত বায়ু সোমাই যায়, আৰু যেতিয়া মুখখন বন্ধ কৰি দিওঁ, খোলা মুখখন বন্ধ কৰি দিওঁ, তেতিয়া তাৰ মোনাটো ফুলি যোৱা দেখোঁ। তাৰ গ নম্বৰত চাবা, এটা ডাঙৰ পাত্ৰত পানী ভৰাই লোৱা। এতিয়া খালী বটল এটাৰ খোলা মুখখন ওপৰমুৱাকৈ ধৰি পাত্ৰৰ পানীখিনিত পোনে পোনে তললৈ ডুবাই দিয়া। কি দেখিলা আৰু কিয় এনে হ'ল? লিখা। এইটো প্ৰথমতে মই পঢ়ি দিওঁ, একেবাৰে খ নম্বৰটো পঢ়ি দিওঁ। এটা গিলাচত পানী ভৰাই তাত শুকান ইটাৰ সৰু টুকুৰা এটা পেলাই দিয়া। কি দেখিলা আৰু কিয় এনে হ'ল? লিখা। চাবা, এতিয়া মই লিখি দেখুৱাওঁ। মই উত্তৰবিলাক কৈ গৈছোঁ। খালী বটল এটাৰ খোলা মুখখন ওপৰমুৱাকৈ ধৰি ডাঙৰ পাত্ৰৰ পানীখিনিত পোনে পোনে ডুবাই দিয়াত পানীখিনিত বুৰবুৰণি উঠা দেখা গ'ল। এনে হোৱাৰ কাৰণ বটলটোৰ ভিতৰত থকা বায়ুখিনি ওলাই অহাৰ বাবে। খ নম্বৰ উত্তৰটো চাবা। শুকান ইটাৰ সৰু টুকুৰাটো পেলাই দিয়াত পানীখিনিত বুৰবুৰণি উঠা দেখা গ'ল। ইয়াৰ কাৰণ ইটাৰ ভিতৰত থকা বায়ুখিনি ওলাই অহা আৰু সেই ঠাই পানীৰে পূৰ হোৱা বাবে। ক্ৰিয়াকলাপ 2ত চাবা, পাঠটো মনোযোগেৰে পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। চাবা, ইয়াতে ওপৰত যি পেৰেগ্ৰাফ আছিল সেইটো পঢ়ি ইয়াৰে উত্তৰ কৰিব দিছে। খালী ঠাই পূৰ কৰা। ডেছ বায়ু ভিতৰলৈ সোমাই আৰু ডেছ বায়ু বাহিৰলৈ ওলাই যায়।
ইয়াত হ'ব উশাহত বায়ু ভিতৰলৈ সোমায় আৰু নিশাহত বাহিৰলৈ ওলাই যায়। 2 নম্বৰত চাবা উশাহত লোৱা বায়ু ডেছ হ'ব লাগে। ইয়াত হ'ব উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে। 3 নম্বৰ গছ-গছনিয়ে ডেছ বায়ুক নিৰ্মল কৰি তোলে। ইয়াত হ'ব গছ-গছনিয়ে দূষিত বায়ুক নিৰ্মল কৰি তোলে। 4 নম্বৰ জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু গছ-গছনিক ডেছ লাগে। জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু গছ-গছনিক বায়ু লাগে। 5 নম্বৰ দূষিত বায়ু প্ৰাণী আৰু গছ-গছনিৰ বাবে ইয়াত হ'ব অপকাৰী। ইয়াত খালী ঠাইবিলাক মই পূৰ কৰি দিলোঁ। ইয়াত হ'ব প্ৰথমটোত উশাহত বায়ু ভিতৰলৈ সোমাই যায়, নিশাহত বাহিৰলৈ ওলাই যায়। 2 নম্বৰ উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে। গছ-গছনিয়ে দূষিত বায়ুক নিৰ্মল কৰি তোলে। জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু গছ-গছনিক বায়ু লাগে। দূষিত বায়ু প্ৰাণী আৰু গছ-গছনিৰ বাবে অপকাৰী। খ নম্বৰ চাবা উত্তৰ লিখা। ইয়াত মই লিখি লৈছোঁ বায়ু দূষিত হোৱাৰ 2টা কাৰণ। বায়ু দূষিত হোৱাৰ বহুতো কাৰণ আছে, তাৰ ভিতৰত আমি যিকোনো 2টা লিখিলেই হ'ব। 1 নম্বৰত আছে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে। যান-বাহন আদিৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে। মই এই 2টা লিখিছোঁ, তোমালোকৰ যি ভাল লাগে লিখিব পাৰা। তোমালোকৰ পৰিৱেশ অধ্যয়ন বিষয়টো ইয়াতে শেষ হ'ল।